নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজত এটি মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' লৈ আহিলোঁ। এইটো আচলতে কোনো নতুন মেখেলা চাদৰ ডিজাইন নহয়, এইযোৰ এযোৰ পুৰণা পাটৰ কাপোৰ হয়। আপোনালোকে মোৰ ভইচটো অকণমান ক্লিয়াৰকৈ নাপাব পাৰে, যিহেতু মই দোকানতে ভইচ অভাৰটো কৰি আছোঁ। গাড়ীবিলাক যিহেতু গৈ আছে সেইকাৰণে মই আগতীয়াকৈ কৈ লৈছোঁ। এইযোৰ এযোৰ পুৰণা পাটৰ কাপোৰ আছিল। পাটৰ কাপোৰযোৰৰ পৰা যিহেতু পুৰণা হৈ গৈছে ডিজাইনটো, আৰু মেখেলাখনো অকণমান ঠেক আছিলে, সেয়েহে নতুনকৈ বনাব দিছে আৰু হোৱাইটত। এয়া কাপোৰযোৰ খোলা মেলাতে হাজবেণ্ডেও অকণমান হেল্প কৰি দিছে, যিহেতু এইবোৰ পুৰণা কাপোৰবিলাক খোলোতে বহুত সময় যায় আৰু লাহে লাহে খুলিব লাগে, যিহেতু কাপোৰবিলাক একদম কোমল হৈ থাকে, পুৰণাও হৈছে যিহেতু, তো একদম লাহে লাহে খুলিব লাগে যাতে ফালি নাযায়। আৰু ধুনীয়াকৈ পটিকেইটা খুলি লৈ পেলাই চাদৰখনৰ আঁচলখিনি কাটি লৈছোঁ। যিহেতু কাপোৰযোৰৰ মেখেলাখন খুব বেছি ঠেক আছিলে, তেওঁ পিন্ধিব দিগদাৰী পায়, সেইকাৰণে এতিয়া চাদৰখন যিহেতু অকণমান বহল আছিলে, চাদৰখনৰ আঁচলখিনি দি মই মেখেলাখন এতিয়া যিখন নতুনকৈ বনাম সেইখনত মেখেলা হিচাপে লগাম। আৰু যিহেতু চাদৰৰ পটিকেইটা থাকিবই, সেইকাৰণে মেখেলাখনৰ যিখিনি ঠেক পাৰ্টটো সেইখিনিয়ে চাদৰখনত লগাম বুলি ভাবিছোঁ। আৰু যিহেতু বেছি ঠেক হ'লে মেখেলাবিলাক পিন্ধিব অকণমান আনকমফৰ্টেবল। এয়া ধুনীয়াকৈ কাটি লৈছোঁ গোটেইখিনি খুলি মেলি পেলাই। কাপোৰযোৰ কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, চাই পেলাই জনাব বাৰু। যিহেতু কাপোৰযোৰ অকণমান ডাৰ্ক কালাৰত হয়, সেয়েহে ভাবিলোঁ অকণমান লাইট কালাৰত বনালে ভাল লাগিব, সেয়েহে ভাবি চিন্তি হোৱাইটতে বনাবলৈ ল'লোঁ। মোৰ হিচাপত বাৰু ভালেই লাগিছে, আপোনালোকেও চাই পেলাই জনাবচোন কেনেকুৱা পায়। এয়া কাপোৰযোৰ ধুনীয়াকৈ মই এতিয়া মেখেলাখনৰ কাৰণে পটিকেইটা পটি বুলিয়ে কৈছোঁ আৰু, যিহেতু কাটি লৈছোঁ, কাটি পেলাই ধুনীয়াকৈ মেখেলাখনত লগাই লৈছোঁ। কাপোৰযোৰ অৱশ্যে বহুত বেছি বেয়া হোৱা নাছিলে, একেবাৰে ক'তো ফাটা চিটা হোৱা নাছিলে আৰু ধুনীয়া হৈয়ে আছিলে, মাত্ৰ মেখেলাখন ঠেক কাৰণে তেওঁ অকণমান পিন্ধিব দিগদাৰী পায়, সেনেকৈয়ে থৈ দিয়া আছিলে। তাকে ভাবিলে আৰু এনেকৈ থৈ দিয়াতকৈ যদিহে অকণমান পিন্ধিব পৰা কৰি ল'ব পাৰি, সেনেকৈ কোৱাই মই বনাই দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, চাই পেলাই কেনেকুৱা পাই জনাব। আৰু আপোনালোকৰো যদি এনেকুৱা পুৰণা মেখেলা চাদৰ আছে, যদি বনাই ল'ব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8486553969। এই নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। আপোনালোকক যেনেকুৱা ধৰণৰ ডিজাইনত লাগে সেইটো হিচাপত আপোনালোকে নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু লগতে ব্লাউজটো যদি অকণমান কিবা ডিজাইন দিওঁ বুলি ভাবে সেইটোও কৰিব পাৰিব। এইযোৰ কাপোৰত বাৰু মই ব্লাউজটো চিম্পলে ৰাখিছোঁ, তেওঁ যিহেতু যাৰ কাপোৰযোৰ তেওঁ চিম্পলতে বিচাৰিছিলে। আপোনালোকে যিহেতু নতুন এয়া প্ৰিন্সেছ কাটতো চিলাই ল'ব পাৰে, ব্লাউজটো খুব ধুনীয়া লাগিব। আপোনালোকে নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব। আৰু যদিহে আহিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আহিব মোৰ ওচৰত। এয়া মই চাদৰখনৰ মাজৰ ফালেও এনেকৈ সৰু সৰুকৈ পটি হিচাপত লগাই দিছোঁ আৰু মাজত, যিহেতু চাদৰখন একেবাৰে উকা হৈ থাকিলেও ভাল নালাগে একেবাৰে, সেয়েহে মাজে মাজে এনেকৈ আপোনালোকে যদি ভিডিঅ'টো শেষলৈ চাই থাকে তেতিয়া মই ফটো লগাই দিছোঁ বাৰু, আপোনালোকে ভালদৰে গম পাব। এতিয়া যদিহে গম পোৱা নাই, ভালদৰে চাই থাকিলে গম পাব। এয়া মাজৰ ফালে চাদৰখনৰ আঁচলখিনিতো ডাঙৰকৈ দিছোঁৱেই বাৰু, মাজৰ ফালেও এনেকৈ সৰু সৰুকৈ পটি হিচাপত লগাই দিয়া গৈছে, তেতিয়া ইমান বেছি উকা নালাগিব আৰু গাটো। আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে মোৰ কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় মোক জনাবচোন। ব্লাউজ ডিজাইনবিলাকত আপোনালোকে খুব মৰম দিয়ে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে মই যিমানকেইটা ব্লাউজ ডিজাইনৰ ভিডিঅ' দিছোঁ গোটেইকেইটাতে বহুত সঁহাৰি পাইছোঁ আপোনালোকৰ পৰা। এইদৰে মোক আগুৱাই যোৱাত অকণমান সহায় কৰিব। এয়া মই চাদৰখনৰ যিখিনি পটিখিনি খুলি থৈছিলোঁ পুৰণা কাপোৰযোৰৰ পৰা, সেইখিনিকে চাদৰখনত এতিয়া লগাইছোঁ। আৰু যিহেতু একো ফাটা চিটা হোৱা নাছিলে, কাপোৰখিনি খুব ধুনীয়া হৈ আছিলে, সেইকাৰণে সেইখিনি পটিয়েই ধুনীয়াকৈ লগাই দিছোঁ। আৰু কাপোৰযোৰ যিহেতু ডাৰ্ক কালাৰ আছিলে, বগাত লগাওঁতে কিন্তু মোৰ খুব ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু বগাত নলগাই আৰু কেনেকুৱা কালাৰত লগালে ভাল লাগিলে হয় সেইটোও জনাব পাৰে। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাইছে মোক জনাবচোন। এয়া মই ধুনীয়াকৈ লগাই লৈছোঁ পটিকেইটা। আৰু বহুতকেইটা ভিডিঅ' বনাই থোৱা আছে, ব্লাউজ ডিজাইন হওক বা গৰমৰ কাৰণে কুৰ্তা ফ্ৰক এনেকুৱাকৈ বহুতকেইটা ভিডিঅ' বনাই থোৱা আছে, বনাই পেলাই কিন্তু মই এডিট কৰি পেলাই দিব সময় হোৱা নাই।
যিহেতু অকণমান ব্যস্ত হৈ থকা যায় লাহে লাহে মানে ভিডিঅ'ছবিলাক দি থাকিম আৰু আপোনালোকে যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মানে ব্লাউজ ডিজাইনসমূহ কেনেকুৱা পায় জনাব লগতে ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সেইটোও জনাব আৰু যদিহে কিবা বেলেগ ভিডিঅ' চাব বিচাৰে বা আপোনালোকে মোক মানে জনাব আৰু মই যদিহে পাৰোঁ মই নিশ্চয় শ্বেয়াৰ কৰিম আৰু ব্লাউজৰ কাটিংটো বহুতে চাব বিচাৰি আছিলে মই সেইটো অতি সোনকালে আপোনালোকৰ মাজত ব্লাউজৰ কাটিং ভিডিঅ'টোও আনিম এয়া কাপোৰযোৰ কমপ্লিট হৈ গ'ল একেবাৰে দহি চহি গুঠি একেবাৰে কমপ্লিট ফাইনেল লুকটো দেখাইছোঁ ব্লাউজটো চাদৰখনৰ যিটো মাজৰ পাৰ্টটো আছিলে যিহেতু কৈছোঁৱে একো ফটা চিটা হোৱা নাছিলে সেইকাৰণে ব্লাউজটো অকণমান হেভি কৰি সেই মেইন চাদৰখনৰ গাটোৰ কাপোৰৰ পৰাই বনোৱা গৈছে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ